বিধানসভাত পাগল হল নেকি অখিল গগৈ অত্যাচাৰী দস্তুৰ দৰে পবিত্ৰ বিধানসভাত কি আচৰণ চাওকচোন। বানত ককবকাই থকা সমষ্টিবাসীৰ বাবেও ধৈৰ্য নাই অখিল গগৈৰ। বিধানসভাত থাকিবলৈ অকণো ধৈৰ্য নাইকিয়া অখিল গগৈয়ে এইবাৰ সকলো সীমাই চেৰাই গ'ল। চাওক পবিত্ৰ সদনৰ মাজত কি অত্যাচাৰী উদণ্ড ৰূপ এজন জনপ্ৰতিনিধিৰ। সমষ্টিত হোৱা বানৰ কথা ক'বলৈ নিদি অধ্যক্ষই বাহিৰ কৰি দিলে বুলি বাহিৰত কেমেৰাৰ সন্মুখত লম্ফজম্ফ কৰিছিল অখিল গগৈয়ে। পিছে চেলেপু মুখেৰে কৰা লম্ফজম্ফখিনি আঁৰত থকা সত্য কি আপুনি নিজেই চাওকচোন। সদন আৰম্ভ হওঁতে এইদৰে অটপালিয়ে মূৰত ধৰা অখিলে সীমা চেৰাই ডেস্কত উঠি কিখন তাণ্ডৱ কৰিছে চাওক। পবিত্ৰ সদনত কেনেকৈ পানীত ককবকাই থকা সমষ্টিবাসীক উদ্ধাৰ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিবলৈ ধৈৰ্য নাথাকিল অখিলৰ। মুঠতে শান্তিৰে সমাধান উলিওৱাটো যেন কেতিয়াও নিবিচাৰেই অখিল গগৈয়ে। এয়াই আমাৰ জনপ্ৰতিনিধি, বাহিৰত কেমেৰাৰ আগত ক'ব এটা আৰু ভিতৰত কৰিব এটা। অকণমান ধৈৰ্য ধৰি আলোচনা কৰিলেও কি সমাধান নোলায় নেকি? অখিল গগৈৰ এই উদণ্ড আচৰণৰ বাবে অখিলক সমালোচনাৰে থকা সৰকা কৰি কংগ্ৰেছৰ বিধায়কেও। এতিয়া প্ৰশ্ন হয় কেতিয়া অখিল গগৈয়ে এৰিব এই লম্ফ জম্ফবোৰ।